নিজৰ তেজৰ সম্বন্ধত বিয়া নহয় কিয়। আজিও আমাৰ সমাজত বিয়া কৰাওঁতে কিছু কথা জানি ল'ব লাগে আৰু তাৰ ভিতৰত এটা হৈছে তেজৰ সম্বন্ধত বিয়া কৰাব নালাগে। কিন্তু কিয় তেজৰ সম্বন্ধত বিয়া কৰাব নালাগে জানিবলৈ আমাৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আপুনি চাই আছে আমাৰ ইউটিউব চেনেল চাইলেণ্ট মাইণ্ড 0.1। গতিকে দেৰি নকৰি ভিডিঅ'ৰ মাজলৈ আগবাঢ়িছোঁ। বিবাহৰ সময়ত পুৰোহিতে দৰা কইনাৰ 7 পুৰুষৰ নাম জানিব বিচাৰে। ইয়াৰ কাৰণ হ'ল এই 7 পুৰুষৰ ভিতৰত কোনোবা এজন দৰা কইনাৰ আত্মীয় হয় নে নহয় তাৰ সন্ধান কৰা। কাৰণ 7 পুৰুষৰ ভিতৰত সম্পৰ্কযুক্ত আত্মীয়ৰ মাজত বিবাহ হ'লে সংসাৰ সুখৰ নহয়। এই নৱদম্পতিৰ তেজৰ সম্বন্ধত যি সন্তান হ'ব সি পংগু নাইবা বিকলাংগ হ'ব পাৰে বা বুদ্ধিহীন হ'ব পাৰে। আৰু কেতিয়াবা দেখা যায় যে তেজহীনতাৰ ৰোগো হয়। বিজ্ঞানৰ মতে স্বামী স্ত্ৰীৰ তেজৰ গ্ৰুপ একে হ'লেও এনেদৰে হয়। গুণৱান বীৰ্যৱান সন্তান জন্ম হ'বলৈ হ'লে বিবাহৰ ক্ষেত্ৰত এনেবোৰ দিশ চাই বিয়া পাতিব লাগে।